আজিৰ সাধু কথা শহাপহু আৰু ঈগলৰ কাহিনী। পুৰণি কালৰ কথা। এখন অৰণ্য আছিল, য'ত বহুতো জীৱ-জন্তু বাস কৰিছিল। সেই জীৱ-জন্তুবোৰৰ মাজত এটা বৰ দয়ালু শহাপহুও আছিল। যেতিয়াই হাবিখনৰ কোনো জন্তু বিপদত পৰিছিল, শহাপহুটোৱে সহায় কৰিছিল। শহাপহুৰ এই গুণৰ বাবে হাবিখনৰ সকলো জন্তুৱে তাক বৰ ভাল পাইছিল। এবাৰ শহাপহুটোৱে খাদ্যৰ সন্ধানত ঘূৰি ফুৰোতে এপাল চিকাৰী কুকুৰৰ কবলত পৰিল। শহাক অকলে দেখি কুকুৰবোৰে শহাটোক ধৰিবলৈ পিছে পিছে খেদি গ'ল। তেতিয়া শহাই ভয়তে বৰ বেগেৰে দৌৰিছিল আৰু চিকাৰী কুকুৰবোৰেও তাক পিছে পিছে খেদি গৈছিল। শহাই দৌৰি দৌৰি অনুভৱ কৰিবলৈ ধৰিলে যে হয়তো আজি সি জীয়াই নাথাকিব। ঠিক তেতিয়াই শহাপহুটোৱে ঘাঁহনিত চৰি থকা বনৰীয়া মহ এটাক লগ পালে। শহাই মহটোৰ পৰা সহায় বিচাৰি ক'লে, ভাই, মোক বচাওক। এই চিকাৰী কুকুৰবোৰে মোক পিছে পিছে খেদি আহিছে আৰু মোক মাৰি খাব বিচাৰিছে। অনুগ্ৰহ কৰি মোক সিহঁতৰ পৰা বচাওক। বনৰীয়া কুকুৰবোৰ দেখি মহটোৱেও ভয় খালে, কাৰণ বনৰীয়া কুকুৰবোৰৰ সংখ্যা বহুত আছিল আৰু সেই সময়ত মহটো অকলশৰীয়া হৈ আছিল। মহটোৱে ভাবিলে হয়তো অকলে পাই চিকাৰী কুকুৰবোৰে তাকো চিকাৰ কৰিব পাৰে। গতিকে বনৰীয়া মহটোৱে শহাপহুটোক ক'লে, শহা ভাইটি, তুমি মোক সদায় সহায় কৰি আহিছা, ময়ো তোমাক সহায় কৰিব বিচাৰোঁ, কিন্তু এই সময়ত মোৰ এটা খুবেই গুৰুত্বপূৰ্ণ কাম আছে, সেইবাবে মই এতিয়া যাব লাগিব। এই বুলি কৈ বনৰীয়া মহটো তাৰ পৰা আঁতৰি গ'ল। শহাপহুটোৱে পুনৰ প্ৰাণ ৰক্ষাৰ বাবে দৌৰিবলৈ ধৰিলে আৰু কুকুৰবোৰেও শহাক পিছে পিছে খেদি গৈ থাকিল। দৌৰি গৈ থাকোঁতে শহাপহুটোৱে ঘোঁৰা এটাক লগ পালে আৰু কুকুৰৰ জাকটোৰ পৰা বচাবলৈ কাকুতি মিনতি কৰিলে। কিন্তু ঘোঁৰাটোৱে ক'লে, মই তোমাক সহায় কৰিলে এই বনৰীয়া কুকুৰবোৰে মোকো মাৰি পেলাব, গতিকে মই তোমাক বচাব নোৱাৰিম। এই বুলি কৈ ঘোঁৰাটোও আঁতৰি গ'ল। এনেদৰে দৌৰি গৈ থাকোঁতে শহাপহুটোৱে হাবিখনৰ বহুতো জীৱ-জন্তুক লগ পালে আৰু নিজক বচাবলৈ অনুৰোধ কৰিলে, কিন্তু শহাক কোনেও সহায় কৰা নাছিল। শহাপহুটোৱে বৰ ভয় খাইছিল, কাৰণ চিকাৰী কুকুৰবোৰে তেতিয়াও তাক খেদি ফুৰিছিল আৰু শহাই কাৰোৰে পৰা সহায় পোৱা নাছিল। ঠিক তেতিয়াই শহাপহুটোৱে আকাশত এটা ঈগল উৰি ফুৰা দেখিলে। ঈগলটোৱেও দৌৰি থকা শহাপহুটো দেখিলে আৰু ঈগলটো শহাপহুটোৰ ফালে নামি আহিল। তেতিয়া শহাপহুটোৱে ঈগলৰ পৰা সহায় বিচাৰিলে। এবাৰ শহাপহুটোৱেও ঈগলটোক সহায় কৰিছিল, গতিকে ঈগলটোৱেও শহাপহুটোক সহায় কৰিবলৈ আগবাঢ়ি আহিল। ঈগলটোৱে তাৰ প্ৰকাণ্ড ঠেঙৰ সহায়ত শহাপহুটোক কুকুৰৰ জাকটোৰ পৰা আকাশলৈ উৰুৱাই লৈ গ'ল আৰু চিকাৰী কুকুৰবোৰে ভেবা লাগি চাই ৰ'ল। ঈগলে শহাক নিৰাপদ স্থানত নমাই দিলেগৈ। শহাপহুটোৱে ঈগলটোক বহুত ধন্যবাদ দিলে। ঈগলে ক'লে, বন্ধু, তুমিও মোক সহায় কৰিছিলা, সেইবাবেই তোমাক সহায় কৰাটো মোৰ কৰ্তব্য আছিল। এই কথা কৈ ঈগল উৰি গ'ল আৰু শহাপহুটোও নিজৰ ঘৰলৈ বুলি ৰাওনা হ'ল। এই সাধুটোৰ পৰা আমি শিক্ষা লাভ কৰিছোঁ যে আমি কাৰোবাক সহায় কৰিলে বিপদৰ সময়ত কোনোবাই নিশ্চয় আমাকো সহায় কৰিব। পুনৰ এটি নতুন সাধু কথালৈ তোমালোকৰ ওচৰলৈ শীঘ্ৰেই আহি আছোঁ।